গুড মৰ্ণিং এভৰিৱান। কি খবৰ? ভালনে সকলোৰে? আজি ৰাতিপুৱা এটা নতুন ভিডিঅ' লৈ আহিছোঁ ঘৰৰ পৰাই। আজি অফিচ বন্ধ, সেইকাৰণে অকণমান দেৰিকৈ উঠিছোঁ আৰু উঠি গা চা ধুই মেলি আজৰি হৈ আহিলোঁ। আৰু গোটেই দিনটো আজি ঘৰত থাকিম। আজি ঘৰত কিনো কৰি থাকিম আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ব'লক আজি ৰাতিপুৱাৰ কামখিনি আৰম্ভ কৰোঁ। আৰু মই পাকঘৰত কি কৰি থাকিম গোটেই দিনটো দেখাই থাকিম বাৰু, কি বনাই থাকিম। আজি বিশেষ এনেকুৱা ৰেচিপি নাই, তথাপিও মই আজি গোটেই দিনটো কি কৰি থাকোঁ ঘৰৰ পৰাই দেখাই থাকিম বাৰু আপোনালোকক, আৰু আপোনালোকে চাই থাকিব। মই কেনেকৈ বনাই আছোঁ চুজি দেখাওঁ, একদম চিম্পুলকৈ চুজি বনাম। তাৰপিছত আজি বনাম খিচিৰি, কিয়নো আজি অফিচো বন্ধ আছে আৰু অলপ বৰষুণ দি আছে। বৰষুণৰ বতৰত খিচিৰিটো খাবলৈ ভাল লাগে, সেইকাৰণে খিচিৰি বনাম। প্ৰথমতে এতিয়া অকণ চুজি বনাই লওঁ। আৰু আমাৰ পুচকে চুজি খাই খুব ভাল পায় বোলে। কি খাই ভাল পাওঁ? খিচিৰি। খিচিৰি খাই ভাল পায়, চুজি খাই বেয়া পায়। কিন্তু চুজিটো খাব লাগে সৰু ল'ৰা ছোৱালীয়ে, ব্ৰেইনৰ কাৰণে ভাল। আৰু এতিয়া বলক মই চুজিখিনি বনাই লওঁ। আৰু এই চুজিখিনি মই এতিয়া অকণমান ৰঙা নোহোৱালৈকে, চুজি যিমান ধুনীয়াকৈ ৰঙা হ'ব তেতিয়া খাবলৈ টেষ্টটো হয়, বগা হৈ থাকিলে কেঁচা লাগে। এতিয়া মই চুজিখিনি পূৰা ৰঙাকৈ অলপ কম জুইত ভাজি ল'ম। তাৰপিছত মই এইফালে পানী গৰম কৰি থৈছোঁ, পানী দিম আৰু লগতে দি দিম চেনি। এতিয়া বলক চুজিখিনি ভালকৈ মই ড্ৰাই ফ্ৰুটছখিনিৰ লগত ৰঙাকৈ ভাজি লওঁ। চাওক মই ভাজি আছোঁ এনেকৈ, আৰু মই গেছটো অকণমান কমাই লৈছোঁ, কমাই পেলাই ভাজিছোঁ। তেতিয়া ধুনীয়া হ'ব খাবলৈ, চুজি যিটো চেণ্ট সেইটো ওলাই যাব। এয়া চুজিখিনি চাওক কিমান ৰঙাকৈ মই ভাজি লৈছোঁ। এইখিনি পূৰা ৰঙা হৈ গ'ল। এতিয়া মই ইয়াতে পানী ঢালি দি আছোঁ, পানী ঢালি দিম। এনেকুৱাকৈ ৰঙাকৈ ভাজি ল'লে চুজিৰ টেষ্টটো বহুত ধুনীয়া হয় খাবলৈ। আৰু মোৰ চুজিখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে মই ঢালি দিম চেনি। মই চেনিখিনি ঢালি পেলাই ভাজি দিম। আৰু অকণমান মই নিমখ দিম টেষ্টৰ কাৰণে। আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই, কোনো কথা নাই। কিন্তু টেষ্টৰ কাৰণে অকণমান নিমখ দিলে খাবলৈ বহুত ভাল লাগে চাবচোন। মই এতিয়া এইখিনি চেনিখিনি সৈতে ভালকৈ মিহলি কৰি লওঁ। তাৰপিছত মই পানী ঢালি দিম ইয়াত। আৰু এয়া চাওক মই চুজিখিনিত কিমান পানী দি দিলোঁ, কিয়নো চুজিত যদি আপুনি পানীটো বেছি দিব, চুজিটো সিজি শুকাই যাব, তেতিয়া চুজিৰ হালোৱাটো খাবলৈ বহুত টেষ্ট হয়। আৰু এয়া মই ধুনীয়াকৈ চুজিখিনি পানী সৰহকৈ দি দিছোঁ। এতিয়া চুজিখিনি উতলি যেতিয়া শুকান হৈ যাবগৈ, তেতিয়া খাবলৈ বহুত টেষ্ট হ'ব। আৰু এনেকৈ চুজি হালোৱা বৰষুণৰ দিনত বনাই খাবচোন, বহুত টেষ্ট হয়। আৰু ইয়াতে মই এতিয়া যিখিনি ঘিউ থৈছিলোঁ, সেই ঘিউখিনি ঢালি দিলোঁ। ঘিউখিনি ঢালি পেলাই মই এতিয়া লৰাই থাকিম আৰু শুকাই যোৱাৰ পিছত খাম। আৰু চুজিখিনি বনাই মেলি খাই মেলি শেষ হৈ গ'ল, খোৱাটো আৰু নেদেখুৱালোঁ। এতিয়া মই আহিলোঁ আকৌ পাকঘৰত দুপৰীয়াৰ কাৰণে। আজি খিচিৰি, বৰষুণ দি আছে। এতিয়া মই বনাম খিচিৰি। আৰু খিচিৰি বনাবৰ কাৰণে এয়া চাওক মই চব্জিখিনি আগতে ভাজি লৈছোঁ কেৰাহী এখনত। মই দেখাই আছোঁ বেক কেমেৰা কৰি। আৰু মোৰ খিচিৰিখিনি বনাবৰ কাৰণে এয়া মই জিকা, ৰঙালাও, আলু, চিম চব একেলগে কেৰাহী এখনত এনেকৈ ভাজি লৈছোঁ। এইখিনি ভাজি লৈছোঁ। তাৰপিছতে মই এয়া দালি আৰু চাউল তিয়াই থোৱা আছে, এইখিনি তাতে দি পেলাই আকৌ ভালকৈ ভাজি ল'ম। ভাজি হোৱাৰ পিছত মই পানী দি অলপ সময় সিজিবলৈ দিম। ব'লকচোন এতিয়া চাউল আৰু দালিখিনিও ভাজি লওঁ। আৰু এইফালে এয়া চাওক মই এয়া কৰি লৈছোঁ। এইখিনি মই দালি, চাউল, চব্জি একেলগে দিলোঁ। দি পেলাই এতিয়া এইখিনি মই 10 মিনিটমান ভাজিম। ভজাৰ পিছত ইয়াতে পানী দি দিম। তাৰপিছতে মই ভালকৈ উতলিবলৈ দিম। তাৰপিছতহে চম্ভাৰ দিম আকৌ তেল দি পেলাই। এতিয়া এইখিনি ভাজি লওঁ। আৰু এইফালে মোৰ এয়া গৰম খিচিৰি সিজি আছে। এতিয়া খিচিৰিখিনি চম্ভাৰ দিম। চম্ভাৰ দিয়াৰ পিছত খাম। আৰু খিচিৰিখিনি চম্ভাৰ দিয়াৰ পিছত মই দেখাই আছোঁ, এনেকুৱা ঠাণ্ডা বতৰত আপোনালোকে এনেকুৱা খিচিৰি বনাই খাব দেই। এইখিনি মই পাপৰ ফ্ৰাই কৰি থলোঁ। এতিয়া খিচিৰিখিনি চম্ভাৰ দিম। খিচিৰি চম্ভাৰ দিবৰ কাৰণে মই আদা লৈছোঁ, শুকান জলকীয়া, তেজপাত দুখিলা, লগতে ইয়াতে মোৰ আছে মছলাটো ইমান নিদিওঁ, পাঁচফোৰণ দিম। পাঁচফোৰণ দি দিম অলপ, আৰু অকণমান জিৰা গুড়া দিম। বাকী হালধিটো মই দিয়েই থৈছোঁ। গতিকে ব'লক খিচিৰিখিনি চম্ভাৰ দি লওঁ। এতিয়া প্ৰথমতে মই শুকান জলকীয়া দি দিলোঁ। শুকান জলকীয়াটো মই অলপেই দিছোঁ, কিয়নো আমাৰ পুচকিয়ে জ্বলা খাব নোৱাৰে। এটাকে মই ভাঙি দি দিছোঁ। শুকান জলকীয়াখিনি অকণমান ক'লাকৈ ভাজি লওঁ। তাৰপিছতে মই দি দিম এইকেইটা তেজপাত। মই তেজপাত দি দিলোঁ।
তেজপাতকেইটা অকণ ভাজোঁ তাৰপিছতে মই দিম পাঁচফোৰণ অকণমান পাঁচফোৰণ দিম এইখিনি অলপ দেখিছেনে কলা হৈ গৈছে অকণমান কলাকৈ দিলেহে খাবলৈ ভাল হয় মই পাঁচফোৰণটো অকণমান বেছিকৈ দিম কিয়নো খিচিৰিত পাঁচফোৰণটো খাবলৈ বেছিকৈ দিলে ভাল লাগে এয়া দিলোঁ মই পাঁচফোৰণ যিহেতু মই হালধি দি থৈছোঁ হালধি দিবই নালাগে ইয়াতে মই অকণমান জিৰা গুড়া দি দিম এতিয়া এইখিনি অকণমান কলা হৈ যাওক ধুনীয়া গোন্ধ আহিছে ন এতিয়া মই দিম অকণমান দিলোঁ মই জিৰা গুড়া অকণমান মই এনেই হালধি দি দিছোঁ বেছি দিয়া নাই বাৰু এতিয়া মই ইয়াতে মোৰ খিচিৰিখিনি ঢালি দিওঁ ইয়াতে ঢালি দিলোঁ এইখিনি মোৰ খিচিৰিখিনি এতিয়া মই লাহেকৈ ঢালি দিলোঁ এতিয়া চাওঁ খিচিৰিখিনি কালাৰটো ধুনীয়া হৈ গ'ল সম্ভাৰ দিওঁতে গেছটো অকণমান বঢ়াই দিছোঁ খুচবু আহিছে এতিয়া আমাৰ আজি এয়া খিচিৰি হৈ আছে মই ইয়াত ধুনীয়াকৈ খিচিৰিখিনি ঢালি দিলোঁ সিজাই থোৱা খিচিৰিখিনি খুচবুটোখিনি ধুনীয়া লাগিছে বোলে একদম আমাৰ পুচকি খাওঁ খাওঁ লাগি গৈছে আচলতে সম্ভাৰটো দিয়াৰ ওপৰত কথা সম্ভাৰটো ভালকৈ মানে ভাজি ল'ব লাগে তেতিয়া অলপ শুকানকৈ ধুনীয়াকৈ ভাজি ল'ব লাগে জ্বলি যোৱাকৈ তেতিয়া খাব ধুনীয়া হয় এতিয়া মই ইয়াত থকা আদাখিনি যে দেখুৱাইছিলোঁ এই আদাখিনি এতিয়া মই ইয়াতে এনেকৈ ঢালি দিলোঁ আদাখিনি গোটেইখিনি ঢালি দিলোঁ ইয়াত অকণ লাগি আছে সেইকণো মই ঢালিয়ে দিওঁ আদা দিলে খিচিৰিৰ টেষ্টটো বহুত ধুনীয়া হয় আপুনি ঘিউ ব্যৱহাৰ কৰিব পাৰে ঘিউ নাথাকিলে আপুনি আদা দিলেও হ'ল আৰু মই ইয়ে ঢালি দিছোঁ পাঁচফোৰণখিনি দেখিছেনে কি ধুনীয়াকৈ হৈ গ'ল এয়া এইখিনি পাঁচফোৰণখিনি কলা কলা ধুনীয়াকৈ আছে পাঁচফোৰণৰ খিচিৰিত মেইন পাঁচফোৰণৰ গোন্ধটো ধুনীয়া হ'ব লাগে তেতিয়া ভাল হয় এতিয়া আমি এয়া পাপৰৰ সৈতে খিচিৰি খাম ন আৰু আমাৰ পুচকি একদম গেছৰ ওচৰত গৈ শুকি আছে এতিয়া এতিয়া এইখিনি বন্ধ কৰি দিওঁ গেছটো মই হৈ গৈছে বেছিকৈ লৰাই থাকিলে আৰু টাইট হৈ যাব আৰু খিচিৰিবোৰ বেছি চাউলখিনি ভাগি যাব আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ এতিয়া ধুনীয়াকৈ ভোক লাগি গ'ল বাঢ়োঁ আৰু খাওঁ আৰু লাষ্টত মই খিচিৰিখিনি পাপৰৰ সৈতে দেখাই দিছোঁ ভাজি চাজি নাই খালি খিচিৰি আৰু পাপৰ খাবলৈ মন গৈছে এতিয়া আমি খাই দিওঁ আৰু ন আমাৰ খিচিৰি হৈ গ'ল গোটেই পাকঘৰটো অৱস্থা নাই দিয়া বাই বাই কৰি দিয়া আৰু বাই বাই আপোনালোকেও এনেকৈ বৰষুণৰ দিনত খিচিৰি বনাই খাব আৰু লগতে পাপৰ এতিয়া আৰু বাই বাই মই নিজৰ খিচিৰি ল'লোঁ আৰু হাতো জ্বলাই ল'লোঁ এতিয়া কাৰণে বাই বাই টাটা টাটা বাই বাই এতিয়া ক'ত এয়া খিচিৰি আৰু পাপৰ বা আমাৰ পুচকি একদম খিচিৰি আৰু পাপৰ নিজে লৈ লৈছে এয়া এতিয়া খাব এতিয়া ন ব'লা নিজে খালি মোৰ লাভ লগোৱা বাই 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 আপোনাৰ এদিন দেখাব আমি কেনেকৈ কিছ কৰোঁ